নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতি শিখাই আজি আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি পোনপ্ৰথমে মই আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখুৱাবলৈ লৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তাৰপিছতেই আপোনালোকক আজিৰ দিনটোৰ লগত সংগতি ৰাখি কি কি কৰিলোঁ সেইসমূহ আপোনালোকক দেখুৱাই যাম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি দিনটোৰ লগত সংগতি ৰাখি চানভি আৰু মই মিলি কি গছপুলি ৰুম সেইখিনি আপোনালোকক দেখুৱাম। এয়া কিছুমান ফুলৰ পুলি মই ৰেডি কৰি লৈছোঁ আৰু তাৰ লগতে টাব কিছুমানো ৰেডি কৰি লৈছোঁ। চানভিয়ে ৰুব, মই দেখুৱাই দিম আৰু ময়ো তাইক সহায় কৰি দিম। আপোনালোকে চাই থাকিব। আমি এতিয়া কি কৰিম? গছপুলি ৰুই খুবেই ভাল পায়। সেয়া আহিছে গছপুলি ৰুম। বহুত গছ থৈছোঁ, চোৱা তুমি কোনটো টাবত কি ৰুবা তোমাক দেখুৱাই দিছোঁ। চোৱা এইবিলাক ফুলবিলাক আছে, তুমি পাৰিবানে? পাইপ ল'ব নালাগে, এফালে আহা, মই ৰেডি কৰি দিম। আহা এফালে আহা। এনেকৈ চাওঁ হ'ল, থৈ লোৱা আৰু লোৱা। দি দিয়া ছাইডত। ভেৰি গুড। অকণমান আনা, লৈ আনা, দিয়া ইয়াত দিয়া। এইফালে দিয়া, অলপ অলপকৈ এইফালে লৈ আনা। হ'ব আৰু নালাগে হৈ যাব বৰ বেছি নিদিবা। অকণমান লোৱা, কম লোৱা। হ'ব বোলা। ইয়াত অকণমান দিয়া। পানী আৰু অলপ আনাগে, যোৱা আৰু অকণমান আনা। হৈ যাব। লোৱা গোবৰটো লোৱা। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হৈছে সলিউশ্যনছ টু প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ প্লাষ্টিক প্ৰদূষণৰ সমাধান। বিশ্ব পৰিৱেশ দিৱস বুলি আজি চানভিয়ে এইখন নিজে অংকন কৰিলে।